খগেন খগেন ঘৰত আছনে খগেন ক'ত গেল চেণ্ডেলযোৰোচোন আছে খগেন 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 ঘৰত কোনো নাই যেন পাইছোঁ এই চেগতে কিবা মাৰি দিওঁ ৰ বাপেকে কৃষ্ণ এতে কি আছে বা বাপ্পা ঐ এইটো কি বস্তু পাই গেলো আসল বস্তু বঢ়িয়া চলা হয় পিন্ধি চাওঁ আৰু হোলী লৈ যাম চালা ঠিকে আছে বঢ়িয়া এইটো লৈ ল'ব লাগিল চালা হ'ব আৰু ইয়াতকে বেছি আশা কৰিলে ধৰা পৰি মৰব লাগিব আৰু এটা ৰুম থাকিলে দেখোন চাওঁ আৰু ইয়াতে কি আছে হাও এইটো মানুহ নেকি চাওঁ মানুহ নাপায় নে এনেহে কাপোৰ থৈ দিছে চাওঁ
সাল্লা আজিৰ পে আহিবিচোন তাতে দুই খাৰা কৰি দি আৰু বাকী কি মিলা দেউতা দালে যে ক'ত ক'ত যাই থাকে ঘৰত নথে সাল্লা হিন্দিতে সুর হচ্ছে ক'ত যে আহে মানুষটা কোন বন্ধু বলে আৰু বাকী কি লৈ গেল দেউতা ও দেউতা তোর লগদি নহয় কিবা চুৰ কৰি লৈ গেল চলো কিয় ৰাস্তাত পেলাই থৈ গেছি ক'ত বাজি দিন দিটা মানুহগিলা ঘৰত নাথকে হাই ফ্ৰেণ্ডছ হেল্ল' দোস্ত আমাৰ এই চেনেলটোৰ ভিডিঅ'বিলাক আপোনালোকে যেন আঁকোৱালি লয় আৰু লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দাবাই দিব ল'ৰাহঁতক চাব অলপ আপোনালোকে